হাই ফ্ৰেণ্ডছ, অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটি সঁচাকৈ বহুত বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। কিয়নো আজিৰ খণ্ডটিত দিতিক চাবলৈ গৌতমক মাতি দিতিয়ে প্ৰীতমৰ লগত বিয়া হৈ অহাত মাক দেউতাকৰ আগত যি অপমান পালে তাৰে প্ৰতিশোধ ল'বলৈ মনত পুহি ৰখা গৌতমৰ আগতেই আজি দিতি আৰু প্ৰীতমে মুখামুখি হোৱাত মেডিকেলৰ পৰা যাওঁতেই বিল্ডিঙৰ ওপৰৰ পৰা গধুৰ বস্তু এটা প্ৰীতমৰ ওপৰত পেলাই হত্যা কৰিব বিচাৰিছিল যদিও সফল নহয়। এতিয়া বাৰু প্ৰীতমে নেক্সট বাৰ গৌতমৰ পৰা বাচিবলৈ পাৰিবনে জানিবলৈ পাব আজিৰ খণ্ডটিত। আৰু ইফালে আকৌ দিতিৰ বান্ধৱী সংযুক্তাই দিতিহেত নথকা অৱস্থাত ঘৰলৈ অহাত ঘৰখনত দিতিক যে এজনী চৰিত্ৰহীনা সজাবলৈ ডিভোৰ্চি সংযুক্তাৰ দৰে চৰিত্ৰত চেকা থকা এজনী বান্ধৱীৰ লগৰীজনীৰো চৰিত্ৰত যে কোনো চেকা নেথাকিব তাৰ কোনো মানে নাই বুলি ঋতিকাই দিতিক উদ্দেশ্য কৰি সকলোৰে আগত সংযুক্তাক কথা শুনোৱাত দিতি যে এনেকুৱা ছোৱালী নহয় বুলি ক'ব লওঁতেই দিতিহেত পাবহি। এতিয়া বাৰু মাক দেউতাকে ঋতিকাই কোৱা কথাটোকে মানি লৈ দিতিক আৰু বেয়া চকুৰে চাবলৈ আৰম্ভ কৰিব নেকি? গতিকে এই সকলোবোৰ জানিবলৈ চাওক অনুৰাগিনী ধাৰাবাহিকখনৰ আজিৰ সম্পূৰ্ণ খণ্ডটি।